হাগ্ৰামা মহিলাৰে আৰু BPF দলৰ সকলো নেতাসকলে কৰ্মীসকলে BPF দলে মোক আগন্তুক নিৰ্বাচনৰ কাৰণে MP কেণ্ডিডেট হিচাপে মনোনীত কৰিছে আৰু প্ৰত্যেক জিলা কমিটি প্ৰাইমাৰী কমিটিয়ে মোক আদৰিব বিচাৰিছে। সেইটোৰ কাৰণে মই গোসাইগাঁও জিলা কমিটিৰ অফিচত মই আহিছোঁ। সকলো জ্যেষ্ঠ ব্যক্তি কৰ্মী আৰু নেতাসকলে মোক আদৰিছে, ভাল হৈছে। ইয়াত দেখিবলৈ পাইছে যে গোসাইগাঁও বাকীয়ে এইবাৰ BPF দলক নাংগলত ভোট দিবৰ কাৰণে সময় ৰখি আছে। BPF দলৰ জিকাটো 100% নিশ্চিত, ইয়াৰ কোনো ডাউট ল'ব নালাগে। অন্য দলক কোনো জাতি গোষ্ঠী ভোট নিদিয়ে। নিশ্চয় আমাৰ সেইটোৱে যে BTC আমি সৃষ্টি কৰাৰ পিছত BTC গঠন হোৱাৰ পিছত BPF দল গঠন কৰিছোঁ 3টা উদ্দেশ্য লৈ পেলাই। শান্তি প্ৰতিষ্ঠা কৰা, প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বীক একত্ৰিত কৰা, দাদা ভাইৰ নিচিনা এটা সম্পৰ্ক গঢ়ি তোলা আৰু BTCত একো নথকা এই জাগাত দলং নাই, ৰাস্তা নাই, হস্পিটাল নাই, স্কুল কলেজ নাই, বজাৰ নাই, একো নাই, ইলেক্ট্ৰিক কাৰেণ্ট নাই। এই জাগাত তেনেকুৱা ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ অসমীয়াত কি কয় অৰ্থনৈতিক আন্তঃগাঁথনি এইটো নিৰ্মাণ কৰাৰ উদ্দেশ্য লৈ পেলাই আমি BPF দল গঠন কৰিছোঁ আৰু সেইটোৱে আমাৰ ইছ্যু। প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধান কৰিবৰ কাৰণে আমি BPF দলে এটা নতুন উদ্যম লৈ পেলাই আজি MP হৈ যোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি পেলাই সেইবোৰ সমস্যা সমাধানৰ ব্যৱস্থা আমি ল'ম, সেইটোৱে আমাৰ উদ্দেশ্য। যুঁজ নাই, আমি BPF দলে 100% জিকি যাব, ইয়াৰ কোনো যুঁজ নাই। হাগ্ৰামা মহিলাৰে আৰু BPF দলৰ সকলো নেতাসকলে কৰ্মীসকলে BPF দলে মোক আগন্তুক নিৰ্বাচনৰ কাৰণে MP কেণ্ডিডেট হিচাপে মনোনীত কৰিছে আৰু প্ৰত্যেক জিলা কমিটি প্ৰাইমাৰী কমিটিয়ে মোক আদৰিব বিচাৰিছে। সেইটোৰ কাৰণে মই গোসাইগাঁও জিলা কমিটিৰ অফিচত মই আহিছোঁ। সকলো জ্যেষ্ঠ ব্যক্তি কৰ্মী আৰু নেতাসকলে মোক আদৰিছে, ভাল হৈছে। ইয়াত দেখিবলৈ পাইছে যে গোসাইগাঁও বাকীয়ে এইবাৰ BPF দলক নাংগলত ভোট দিবৰ কাৰণে সময় ৰখি আছে। BPF দলৰ জিকাটো 100% নিশ্চিত, ইয়াৰ কোনো ডাউট ল'ব নালাগে। অন্য দলক কোনো জাতি গোষ্ঠী ভোট নিদিয়ে। নিশ্চয় আমাৰ সেইটোৱে যে BTC আমি সৃষ্টি কৰাৰ পিছত BTC গঠন হোৱাৰ পিছত BPF দল গঠন কৰিছোঁ 3টা উদ্দেশ্য লৈ পেলাই। শান্তি প্ৰতিষ্ঠা কৰা, প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বীক একত্ৰিত কৰা, দাদা ভাইৰ নিচিনা এটা সম্পৰ্ক গঢ়ি তোলা আৰু BTCত একো নথকা এই জাগাত দলং নাই, ৰাস্তা নাই, হস্পিটাল নাই, স্কুল কলেজ নাই, বজাৰ নাই, একো নাই, ইলেক্ট্ৰিক কাৰেণ্ট নাই। এই জাগাত তেনেকুৱা ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ অসমীয়াত কি কয় অৰ্থনৈতিক আন্তঃগাঁথনি এইটো নিৰ্মাণ কৰাৰ উদ্দেশ্য লৈ পেলাই আমি BPF দল গঠন কৰিছোঁ আৰু সেইটোৱে আমাৰ ইছ্যু। প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধান কৰিবৰ কাৰণে আমি BPF দলে এটা নতুন উদ্যম লৈ পেলাই আজি MP হৈ যোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি পেলাই সেইবোৰ সমস্যা সমাধানৰ ব্যৱস্থা আমি ল'ম, সেইটোৱে আমাৰ উদ্দেশ্য। যুঁজ নাই, আমি BPF দলে 100% জিকি যাব, ইয়াৰ কোনো যুঁজ নাই। गोजोनथाव खौरां, बाजास्पाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया 27 मार्चनिफ्राय 30 एप्रिलसिम बिहुएन ईद धामाका अफार आरो एक्सचेन्ज मेलानि गोबां खाबुफोर होगासिनो दं। दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 7,999 राङावनो लवेस्ट डाउन पेमेन्ट होनानै बाजास्पाइक लानो हागोन। दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय बिहुएन ईद धामाका अफार आरो एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों। बेफोर अफारफ्रानो जाबाय जेरै हेलमेट फ्रि, 2 लिटार पेट्रल फ्रि आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन। आरोबाव गुबुन मोनसे मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ नोंथाङा आवगायना दोननो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय 6000039918 78822018193 जानबुं नाम्बारनि गेजेरजों